মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মই মাঘ বিহুৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি গৈছোঁ আৰু আমাৰ বিহুটো ভালে ভালে গ'ল আপোনালোকৰো বিহুটো ভালে ভালে গ'ল ন তেনেহ'লে আজি মই এটা মাঘ বিহুৰ নতুন ভিডিঅ'লৈ আহি গৈছোঁ আপোনালোকে ভিডিঅ' এণ্ড চাব দেই হা আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এয়া আমাৰ খুৰাই মাংস কাটি আছে আৰু লগত ককাও আছে পি ককা আৰু মোৰ দেউতাও লগত আছে এইটো আমি এনেকৈ নহয় এই তলত এই ককাৰ নিচিনাকৈ সেইটো জোখত দিব আৰু এতিয়া সেইকাৰণে চাইছে জোখটো চাইছে অ' তুমি এনেকৈ পুৰিবা কুকি প্ৰথমতে আনি এনেকৈ দিছে এই নহয় কুকিয়ে প্ৰথমতে আনি এনেকৈ দিছে এনেকৈ এডাল জোক এয়া আমাৰ লাড়ু পিঠা বনোৱা হৈ গৈছে এয়া হ'ল চাউল চুঙা পিঠাৰ বাবে ককাই সেয়া হাল মাৰি আছে এয়া চুঙা পিঠাৰ বাবে এইবোৰ ধুনীয়াকৈ চাউলবোৰ তিয়াই থৈছে ঠাণ্ডা পানীত তিয়াই থৈছে বাৰু ধুনীয়া চাউলবোৰ আৰু এয়া বনি ধান বুলি কওঁ বনি চাউল এয়া মাছ আমাৰ খুৰাই আনিছিল মই নহৰু বাকলি গুচোৱা সেয়া দেখাই আছোঁ ইমান মুখৰ ওচৰত আনি দেখাব নালাগে এয়া আমাৰ মাংস এয়া আমাৰ ছাগলী মাংস হাঁহৰ মাংস পঠা মাংস আৰু খাহী মাংস আছে লগত পিয়াইতাই চুঙাত চাউল ভৰাইছে ফুটা আছে এতিয়া আমি চুঙা পিঠা পুৰিম এয়া পুৰি আছে আইতাই আৰু ময়ো লগত অকণমান সহায় কৰি দিছোঁ সেইটো কি নাচাব মোৰ বিককাই মাংস বনাই আছে এইটো হাঁহৰ মাংস নেকি হাঁহৰ মাংস মই বহুত ভাল পাওঁ বহুত টেষ্টি হয় তাৰপিছত পঠাৰ মাংস তাৰপিছত মাংস হোৱাৰ পিছত পঠা মাংস বনাব খাহী মাংস বনাব এয়া পেহীহঁতৰ লগত মই জুই পুৱাই আছোঁ ঠাণ্ডাৰ দিন আহিলে এইটো খুব ভাল লগা কথা মই জুই পুৱাও দেই सजना तेरे लिए सजना ये चूड़ी कंगना बस
আজি উৰুকাৰ পিছদিনা আজি মই ব্লগটো আৰম্ভ কৰিলোঁ। আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমি মন্দিৰত চাকি দিম, ভাল লাগিব। ককাই পূজা কৰি আছে এয়া। এতিয়া আমি মেজি জ্বলাম, চাব দেই। এতিয়া আমি মেজি জ্বলাম। পাই মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল সেইফালে গৈছে সেইফালে গৈছে পেঁপাই মাতিল মইনা ঢোল পেঁপাই মাতিল বিহুৰ দিনা আমাৰ সকলো পৰিয়াল মিলি জুলি চুঙা পিঠা খাইছোঁ। চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ককাই চুঙা পিঠা খাই আছে, মোৰ মা আৰু দেউতাইও খাইছে, ময়ো খাইছোঁ, মাঘৰ বিহু আহিল চবেই খাইছে। বিহু আহিল এটি চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। এতিয়ালৈকে বাই বাই। জানৈ সদায় পৰে বতত জানৈ পহুজল পাতিলো জানৈ পহুজল পাতিলো জানৈ সদায় দে ঐ গধূলি হো জিয়ৰি হ'বলৈ কুঁৱৰী হ'বলৈ লখিমী